জুবিন গাৰ্গক হেৰুৱাই আমি মৰ্মাহত। মাত্ৰ মই বিভিন্নজনে জুবিন হাজৰিক আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক বিভিন্ন ধৰণে স্মৰণ কৰিছে। আজি সামাজিক মাধ্যমত পোৱা এটা পংক্তিয়ে সকলোৰে মন জুবিনদাৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে। গতিকে বিশেষ বুঢ়া নামৰ এজন ব্যক্তিয়ে লিখিছিলে এটা, আজি বাৰু সৰগত কম সভা বহিছেনে, জ্যোতিপ্ৰসাদ হৈছে সভাপতি সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণিৰ ভাষণ হোৱা, খগেন মহন্ত অৰ্চনা মহন্ত আছে বহি নিৰল। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ। যদিও সভা সংগীতৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে। ভিতালী বা আজি ভীষণ ব্যস্ত জোনবাই দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ, অৱশ্যে সহায় কৰিবলৈ আছে গায়ত্ৰীও। ভক্তি জংকীৰ চকু আজি চঞ্চলীয়া, এই দিনটোৰ বাবে যে নৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব। মায়াবিনীৰ গুঞ্জন কেৱল মায়াবিনী। জুবিনদা অমৰ হওক, জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকক। জুবিনদাক আমি সমগ্ৰ অসমবাসীয়ে ভাৰতবৰ্ষে অনাদি অনন্ত কাললৈ জীয়াই ৰাখিবৰ কাৰণে প্ৰয়াস কৰি যাব লাগিব। এই আশা পুহি ৰাখি মই সকলোকে শ্ৰদ্ধাঞ্জলিৰ ওচৰত ভাগ লোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই মৰিলে এই গানটো গাব, এই গানটো আমি সোঁৱৰাবলৈ একচুৱেলি ইয়াতে আমি গানৰ প্ৰগ্ৰেম নহয়, আমি তেখেতৰ তেওঁৰ দি যোৱা আদেশটো পালন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনি থোৱা স্থানীয় প্ৰণৱ লুকুৰাখন আৰু বিতুপন চুতীয়া, তেওঁলোকক যিটো গীত জুবিনদাই আহ্বান কৰি থৈ গৈছে সেই গীতটি সোঁৱৰাবলৈ অনুৰোধ জনাইছোঁ। তোমার ছবি ধরা দিলা গোপনার কোন তুমি যে মোর খুকান বল বিয়রে মোর দেহ